মুখ ধুই ব্ৰাছ কৰি লওঁগৈ চৰি ব্ৰাছ কৰি মুখ ধুই লওঁগৈ চানা খোৱা কাগজখন চাওক চানা খোৱা কাগজ খানো জাঙিয়া পেন কেনেকৈ খাম বাৰু এইখিনি চানা বাৰু ঐ জাঙিয়াটো ধোৱা হয় ইমান ধুনীয়া চানাখিনি খালি মালটো হাই হেল্ল' গুড মৰ্ণিং গাইজ তো আজি আকৌ এতিয়া ভিডিঅ' লৈ আহি গৈছোঁ তো এতিয়া মই শুই উঠিছোঁ তো উঠি পিনে আজি এফালে যাবলৈ আছে তো দেৰি হৈছে পটাপট মই মুখ ধুই ব্ৰাছ কৰি লওঁগৈ চৰি ব্ৰাছ কৰি মুখ ধুই লওঁগৈ পটককৈ ধুই লওঁ চাই থাকক চ' এতিয়া মুখ ধুই হৈ গ'ল তো এতিয়া পটককৈ মই চাহটো বনাই লওঁ আৰু দেখিছোঁ আপোনালোকক A few minutes later. চ' এতিয়া মই চাহটো বাকি লওঁ চাহটো বাকী হৈ গ'ল তো এতিয়া মই পটককৈ চাহটো খাই লওঁ তাৰপিছত খাই মেলি আকৌ মই এফালে যাম বুলি কৈছোঁ ন ওলাব লাগিব তো পটককৈ চাহটো খাই লওঁ চাহৰ লগত আজি আছে এইফালে আপোনাৰ মালপোৱা মজা মই চাহটো খাই লওঁ তাৰপিছত ওলাব লাগিব তো বাকী আপোনালোকক ডাইৰেক্ট ৰাস্তাত লগ পাই আছোঁ মই ওলাই মেলি আহি গ'লোঁ তো এটাৰ কাৰণে ৰখি আছোঁ এইটো ঘৰৰ পদূলিত মানে ইমান দেৰি কৰিছে ন মাথাটো বেয়া হৈ গৈছে অথনিৰ পৰা ৰখি আমনি পাই গৈছোঁ তো মই এতিয়া ৰখি আছোঁ সেইফালে আছে তাৰ আগতে এইফালে বাচন্তি সেইটো ঘৰটো অহাই নাই বহুত দেৰি এতিয়া মিনিমাম 10 মিনিটমান হৈ গ'ল ৰখিয়ে আছোঁ সেইটো কৰি অহাই নাই মাথাটো বেয়া হৈ যায় মানে তো বাকী চাহ থাকিব মই গৈ আছোঁ টাউনলৈ তো কি কৰিবলৈ মই গৈছোঁ আপোনালোকক দেখাম চাই থাকক আৰু আমি এতিয়া আহি পাই গ'লোঁ সেই দোকান খাচী মাংস ল'ব আহিছে লগতে মানে কিবা খানা আছে চাগে তো এতিয়া লৈ লওঁ তাৰপিছত আকৌ গৈ আছোঁ ফাইনেলি আমি এতিয়া ট্ৰেফিক পইণ্টত ৰখি আছোঁ সেইবিলাক লগতো দেখিছে খাই কাটে চ' ফাইনেলি টাউনৰ পৰা আহি মই অলপ শুই দিলোঁ আৰু জাষ্ট উঠিছোঁ তো মায়ে এইফালে চিঞৰি আছে কুকুৰা মেলিবলৈ তো এতিয়া কুকুৰাকেইটা মেলি লওঁ আৰু আপোনালোককো দেখাই আছোঁ চাই থাকক এইফালে মাতাশ্ৰী পূৰা মোবাইল চাই আছে কি চাই আছে পৰিণীতা তো মই এতিয়া গৈ আছোঁ কুকুৰা মেলিবলৈ আপোনালোকক আমাক কুকুৰাখিনি দেখাম তো চাই থাকক এইবিলাক কুকুৰা গঁৰাল মেলি দিম এতিয়া ক এইটো এইফালে এজনী আৰু এইফালে ভিতৰত আছে আৰু এইফালে আছে এইবোৰ কুকুৰা পোৱালি আছে এইফালে এইফালে ইজনী আছে আৰু দেখাই আছোঁ এতিয়া আপোনালোকক হাঁহ পোৱালি দেখাই আছোঁ চাব দেই এইফালে এইকেইটা হাঁহ পোৱালি কেইটা আছে 5টা 10টা আছে হ'ব সিহঁতি ভিতৰত থাক তহঁতি চ' দেখিলে আমাৰ কুকুৰা ডাঙৰ কুকুৰা আছে অলপ তাৰপিছত কুকুৰা পোৱালি হাঁহ পোৱালি আছে আৰু কি দেখাম আৰু এতিয়া মই ফুটবল খেলিবলৈ যাম তো আজি মোবাইলটো নিনো চাৰ্জ নাই তো এতিয়া ফুটবল খেলিবলৈ যাম তাৰপিছত আহি মেলি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু এইফালে বাৰীত কি আছে আপোনালোকক দেখাই দিম দেই বাৰীত এনেই সৰু সুৰা কিবা কিবি আছে দেউতাই কৰি থৈছে এইফালে আছে এইটো কি বুলি কয় বিন এইবোৰ মৰা শাক তাৰপিছত এইফালে গোমধানবোৰ মানে কি হয় আপোনাৰ ভাতৰে খাই দিছে এনেকৈ থৈ দিছে তাৰপিছত এইফালে আপোনাৰ বেঙেনা আছে আৰু এইফালে দাংবডি এইফালে তিয়ঁহ গছ তো সেইবোৰে আৰু সৰুৱাকৈ এনেই কিবা কিবি দুটামান গুটি দি থৈছিলে দেউতাই তাৰপিছত এইবোৰ বৰ্তমান লাগি আছে তো বজাৰৰ পৰা যিমানে কিনি নাখাওক ঘৰৰ কেইটা নিচিনা কেতিয়া হ'ব নোৱাৰে ন তো সেইটোৱে তো এতিয়া মই ফুটবল খেলিবলৈ যাওঁ আৰু আহি পিনে ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আপোনালোকে স্কিপ নকৰিব একদম এণ্ডিঙত ধামাকা কিবা এটা দেখাম আপোনালোকক তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব তো মই সদায় ভিডিঅ' দিম বুলি প্ৰমিছ কৰিছোঁ যিহেতু সদায় দিবলৈ চেষ্টা কৰিম যেনেকুৱাই যি নহওক মানে ডেইলি লাইফ আৰু মই যি কৰোঁ যি নকৰোঁ
তো সেইবোৰে দেখাই থাকিম, তো আপোনালোকে চাই থাকিব। আৰু ছানডে পূৰা ধামাকা চেলেঞ্জ ভিডিঅ' আহিব। ঘৰৰ পৰা বেলেগলৈ গৈ কিবা কিবি বনাই খাম, নিজে বিন্দাছকৈ একদম পূৰা ট্ৰেডিশ্যনেল টাইপত। তো আপোনালোকে চাই থাকিব। এইখিনিতে আপোনালোকক কথা এটি ক'ম, মোহাৰি খাৰা কৰিব লাগে, তাৰপিছত মুখত সুমুৱাই দিব লাগে, তাৰপিছত অলপ থু লগাব লাগে, আকৌ মোহাৰি মানে ফুটাত সুমুৱাই দিব লাগে। কমটি কষ্ট নি বাৰু বেজী ফুটা সোমোৱাটো, হয় নাই বাৰু? কমেণ্ট কৰিব কিন্তু দেই, আপোনালোকে বেলেগ আহিছিলে নেকি? নেগেটিভ নহয়, পজিটিভ। তো এতিয়া ফুটবল খেলিব যাওঁ, আহি লগ পাই। ফাইনেলি মই ফুটবল খেলি আহি গাটো ধুই ল'লোঁ, এতিয়া চুলি তিতি আছে। আৰু এতিয়া আকৌ মই ওলাই যাম দোকানৰ ফালে, কিবা এটা খামগৈ। তো কিনো খাম আপোনালোককো দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু একদম শেষত বহুত ইণ্টাৰেষ্টিং কথা এটা ক'ম, আপোনালোকে সকলোৱে মনোযোগেৰে চাই থাকক, স্কিপ নকৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া তেনেহ'লে গৈ থাকোঁ। মই এতিয়া গৈ আছোঁ চাইকেলত, এইফালে দেখিছে চাইকেল চলাই গৈ আছোঁ। তো গৈ লওঁ চিধা দোকানত লগ পাই আছোঁ দেই। গম পাওঁ নাই এই ক'ত গৈ আছে এইটো কচোন? আজি চবকে ক'লো, এই ক'ত গৈ আছে এইটো ক'ত? কেলে মই চবকে ক'লো দেই, কালি মই কৈ থৈছোঁ 4টা হা? বজাত কি হ'ল? তাৰ আগত চবেই পাই যাব লাগিব। অঁ তাৰপিছত কথা শুনিছে? আহি চিধা স্পিড কেলা গোটেই খোপা। অঁ তাৰপিছত সেইটো হ'লে তাৰপিছত মই কালি কৈ থৈছিলোঁ, কালি কৈ থৈছিলোঁ ন, প্ৰথম কথাটো কৈছোঁ দেই। এই নতুনকৈ দুটা মানে কালিৰ পৰা লৈছে দুটা দেই। এই তাহাঁতকে দেখাই পিনে মানে বেলেগ এটাক মানে হেৰি কৰিছোঁ, কি বুলি কয় ভিডিঅ' কৰিছোঁ। অঁ কৈ থাক। তাৰপিছত এই ডেইলি ব্লগ যাব ভাই। আমি এতিয়া ক'ত গৈছোঁ এইটো কৈ দে। আমি এতিয়া বৰ্তমান গৈ আছোঁ ইয়াত ষ্ট্ৰিং খাবলৈ। চানা এইটো কেঁচা চানা। দিছ ইজ ষ্ট্ৰিং। আৰু এইটো হৈছে আপোনাৰ পুটু। অঁ নহয় চৰি, পিটো ভুলতে পুটু বুলি নাভাবিব। পিটো। আৰু ইয়াৰ তোৰ নামটো কি আছিলে? পৰমেশ্বৰ। পৰমেশ্বৰ তালুকদাৰ। চানা খাওঁতে দেই, চানাটো বাৰু ঠিকে আছে, তাৰ মাজতে এটা বস্তু এটা পাই গ'লো। এতিয়া কেনেকৈ খাম কৈ যাম? কেনেকৈ খাম মানে তাকে ভাবি আছোঁ। অলপ দেখাই দেচোন বস্তুটো অকণমান। তই কেমেৰাত ধৰি দে, অলপ বস্তু দেখাই দে। কোনটো আছিলে? অঁ নহয় ইয়াৰ ওচৰতে। ত' মালটো আপোনালোকে চাব পাৰে। চানা খোৱা কাগজখন চাওক। চানা খোৱা কাগজ খানো জাঙিয়া পেন। কেনেকৈ খাম বাৰু এইখিনি চানা বাৰু? ঐ জাঙিয়াটো ধোৱা হয় ইমান নাই? ধুনীয়া চানাখিনি, খালি মালটো এতিয়া খাওঁ নে নাখাওঁ এনেকুৱাই লাগিছে। ঐ কা জাঙিয়া পেন এইটো? এইটো মুদি নি? তই কা জাঙিয়া লৈ নি? মুদি হ'ব। কা জাঙিয়া লৈ নি? তই কি পালি? চুপা পেনৰ জাঙিয়া এইটো মোৰ ওচৰলৈ আহিলে। অঁ এইফালে এয়া চাব নেকি? জাঙিয়া চাওকচোন। হয় এইটো আচলতে মালটো দেখিলে ন আপোনালোকে? লাল জাঙিয়া চুপা পেনৰ জাঙিয়া। মোৰতো কি আছে? মোৰতো একো নাই, হ'ব চলি যাব। চানাহে তই কা জাঙিয়া উঠাই দেই। জানো দেই, এতিয়া সুধিব দে তোক কা জাঙিয়া। ইমান জলকীয়া দি দিলে কেনে বুজিছ নাই? তো ফাইনেলি চানাটো লৈ আহিছোঁ আমি, এতিয়া খাব লাগিব। পূৰা জ্বলা, ইমান জলকীয়া দি তো খাই যায়। ভিডিঅ'ৰ কাৰণে ই ৰৈ আছে দেখো, এইফালে চানাই নাই। চানাটো খাই লওঁ, ৰখা ভিডিঅ' পিছত কৈ আছোঁ বাকীখিনি। চ' আমি এতিয়া ষ্ট্ৰিঙো আনিছোঁ, ষ্ট্ৰিং খাব লাগিব। আমাৰ ইয়াত গীতাঞ্জলি বা ভাগৰ ফ্ৰেণ্ডবিলাক আছে। চ' এয়া দেখাই আছোঁ, তেওঁৰ ভিডিঅ' চাই আছোঁ আমি। এয়া চাব পাৰে, এয়া হাপে প্ৰগ্ৰেম হয়। বা আহিছিলে, চ' তাত ভাল লাগিলে প্ৰগ্ৰেম চাই। এয়া তেওঁৰ ভাগৰ ভিডিঅ' চাই আছোঁ। খাই মেলি খতম হৈছে। চানা খাই শেষ নহয়। এইখিনি চানা ল, কাগজখন খা, চানাখিনি পেলাই দে। অঁ চৰি চানাখিনি খাই কাগজখন পেলাই দে। দিনতে ই চাগে সস্তীয়া মদ খালে, সেইটো কাৰণে এনেকুৱা হৈছে। চানাখিনি খাই কাগজখন পেলাই দিবলৈ কৈছে। অঁ কাগজখিনি খাইছে, সস্তীয়া আনি চা মই কৰিম। অঁ কাগজখন খাই চানাখিনি পেলাই দিবলৈ শুনিলে নহয়, মই নক'লেও হ'ব দিয়ক। আৰু এতিয়া ভাত খাবলৈ হৈ গ'ল। আজি ভাতত কি আছে? এইফালে আছে কণী ভাজি আছে, তাৰপিছত এইফালে দাইল আছে, এইফালে নিমখ জলকীয়া আৰু টেঙা। তো ফাইনেলি মই ভাতকেইটা খাই লওঁ, তাৰপিছত মোৰ ভাত খাই হৈ গ'ল। আৰু এতিয়া IPL চাম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো এইখিনিতে কথা এটা কওঁ, হাতৰ মুঠিতে থাকে ভাগ্যৰ ৰেখাডাল। তো আপোনালোকে ফল পাবলৈ কষ্ট নকৰিব, কষ্ট কৰি যাওক, ফল অট'মেটিক আহিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এনেদৰে সদায় নতুন ভিডিঅ' পাই যাওঁ মোৰ চেনেলত। তো ছাবস্ক্ৰাইব কৰি দিয়ক, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু কোনটো পাৰ্ট ভাল লাগিলে কমেণ্ট কৰিব। তো আজিলৈ বাই বাই, লাভ ইউ অল।